দে খা খা ও আটা ফেললি দু পড়ছে ভাঙাতে ও দে খা ওয়াও ওয়াও হোৱাটছআপ গাইজ মি ৰাজ এণ্ড ইউ গাইজ ৱাচিং মিডনাইট স্ক্ৰীন তো আপোনালোকে থাম্বনেল টাইটেল চাই কিনে চিক গেছ কৰিছে আজি হ'ব বিৰিয়ানী চেলেঞ্জ তো আমাৰ লগত এটা অদ্ভুত এটা মাল আছে আমাৰ লম্বু দা তো আপোনালোকক মিট লগ কৰা আহিছোঁ তো আমাৰ মালটো লৈছে আজি আমাৰ ৰাহুলে লম্বু দা ক'ত এইটো হা ঐ তো আহি গৈছে কেমেৰাত আমাৰ সিহঁতে আহি কেনে কেনেকুৱা লাগিল চেনেলত আহি কেনে মানে ভাল লাগিছে আজি আৰু আজি চেলেঞ্জ যিটো আছে সেইটো আমি আজি আপোনালোকক দেখাম চ' আপোনালোকে চেলেঞ্জটোতো ভাগ ল'ব আপোনালোকে ৰাহুল এটা কথা কওঁ এটা প্ৰশ্ন সুধিব লগা আছে এই মালগিলা ক'ৰ পৰা আনা মাছগিলা জাগাৰ পালি ক'ৰ পৰা ডাঙাই দুমিন ডাইৰেক্ট খাপ খাই খাইছিলোঁ মালটো কিন্তু ডেঞ্জাৰ মাল লৈছে এইটো এক পিচটো খোলা ডিমা খোৱা লাগিব আজি খোলা দিনা মানে লৈছে ইয়াক মানে সেই কৰিব লাগিব টাইমটো কেনেকৈ ইয়াতে খেদাব লাগিব এবাৰ মেইন কথা হৈছে সৰু মিটাৰ চলি কামটো কৈছে কিয়া চেলেঞ্জ যাতে হাৰে হাৰলে কণী তুলিয়ে খাব লাগিব তো আজি হ'ব যে মানে বিৰিয়ানী চেলেঞ্জটো যোনে হাৰিব ৰাতে আহিব এই কণীটো খাব লাগিব কেঁচা কেঁচা কি হয় ৰেডি আছে না কি খাবা अरे भाई रोका ना अभी खेल बाकी है उन्यार तो राजे हो राजे 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 टाइमत দেখা যাব এই কণীটো আজি হ'ব মেইন কন্টেন্ট বিৰিয়ানী নামৰ এই কণীটো ডাইৰেক্ট কেঁচা কণীটো খাব আজি এইটোৱে চেলেঞ্জ হ'ব আজি মানুহ নামৰ গাৰ্লফ্ৰেণ্ড চেনেল পতাইছে নেকি সৰু মিশ্ৰা পাইছে হ'ব পাৰে মইতো দিম বুলি কৈছোঁ না আই দিম বুলি কৈছে কিবা দিবই কি দিব ইয়ে গাইছ কিবা দিব বুলি এই কণীটোৱে দিম এক আজি খুৱাই আমাৰ আইটেম হ'ল আজি লগতে বিৰিয়ানী তাতে আমাৰ তিনিটা বিৰিয়ানী আছে মানে আৰু এটা আছে কেম্পা এইটো ক'ল্ড ড্ৰিংকছ হ'ব এটা তিনিটা আৰু লগতে এইটো বিৰিয়ানীটো অকল সেই চেছ কৰিলে নহ'ব লগতে কেম্পাটো চেছ কৰিব লাগিব ফুল যাক এইটো আপোনালোকে কিমান এম এলৰ বা আইট গেছ 400 ml 500 ml এইটো কেম্পাটো এইটো চেছ কৰিব লাগিব তাৰপিছত যাই চেছ কৰিব পাৰোঁ আগতে হায়ে উইনাৰ হ'ব আৰু যোনে নৰব চেছ কৰবা ছেকেণ্ডৰ একো নাই ছেকেণ্ডৰ পানিছমেণ্ট নাথাকিব যোনে থাৰ্ড হ'ব সেয়াৰ পানিছমেণ্টটো হ'ব গোটেই কেঁচা ডিমাটো ক'ত এইটো হ'ব গাইছ অলাৰ ৰেডি আছে না চবে ৰেডি না ৰেডি একদম আচ্ছা গাইছ ভিডিঅ'টো চাই থাকক আপোনালোকে তো এতিয়া আমাৰ চিংদাই মানে এইখিনি বাকী বাট আছে এই ডিছপাৰ্টত এই বাবু তোক মই এনেই আনিছোঁ নেকি বাকা বাকা বাবুহাত এনেই আনিছোঁ লোৱা মোক দে দুই বাক পাৰিছোঁ বে তুমি তাত বাকা মই ইয়াত বাকো তো আমাৰ মানে একদম ঢালা হৈ গ'ল এতিয়া আমি মোবাইলটো এটা জেগাত থৈ দিওঁ য'ৰ পৰা মানে গোটেইখিনি ভিউ দেখা পায় তাৰপিছত আপোনালোকক দেখি আছোঁ তাৰ পৰা তোৰ কেমেৰাটো আমি এতিয়া থৈ দিলোঁ এতিয়া অলৰেডি মাজত নেকি আমি চেলেঞ্জটো আৰম্ভ কৰিব পাৰিছোঁ আৰু টাইম সেই কৰবা ৰ আৰম্ভ নকৰা থাকানগিলা খুলি থাকানটো খুলিছা না থাকানটো খুলিছা না থাকানটো খুলিছা না আচ্ছা অ'কে তো আমি আৰু ষ্টাৰ্ট দিব লৈছোঁ 1 তিনিকলন গণিম তাত দিবি 1 2 3 ষ্টাৰ্ট My metric. Hey, boy. Oh? Tadi tuh tahan. Cancel lagi. আমার এটা প্লেয়ার ওর লিগেল খেলার বা নরে বললে লাস্ট করে
এই চাইকেল লাহে লাহে গাঠি লাগিব গাইছ মোৰ মানে 98% হৈ গৈছে ইয়াৰ মিনিমাম 95 মান আছে তো গাইছ মানে অলপ কেমেৰাটো ওচৰত লৈ লো এক বন্ধ কৰিছে মানে এই খানা মই খানা অলপ ওচৰত লৈছোঁ মানে 1 2 3 বর্তমান উনার মই হাল্লু উনার গায় ডিমাটো এতে দেয় আগৰ ডিমাটো ডিমাটো বুজিয়ে খাব নহব লম্বু দেখাব লাষ্ট টাইম এলছে না কোনি ধরে হাই গাইছি কোনটো হবে তো গাইছ মানে খেলাখান মই চলো কিন্তু আমি যেতিয়া ফটোজ কেইটা চালো মানে ক্লিপ বাহানের আগৰ ক্লিপ বাহানত চাইছো ই মানে ডিমাটো উজিছে ডিমাটো ই ডাইৰেক্ট থুই লৈছে বহুত খেলাইছে তাতে আধা মই সেইকাৰণে ভাবছো ই কিনকে উইনাৰ হ'ব পাৰিব আৰু মই মোৰ 5% না 2% আছে খাব লাগিব সেইটো কি হ'ব তো পাগল আছে তো খাব লাগিব মই কিনকে খাম ডাইৰেক্ট ক্লিপটো একবাৰ লাগে দিম মই খালি জাষ্ট ভিজিয়ে লৈছোঁ এইটো ভিজিয়ে লৈ কিনে মানে খাবৰ কাৰণে ভিজিয়ে লৈছোঁ মানে অলপ সেই হৈছে শুকাই হৈছে সেইকাৰণে কিন্তু ডাইৰেক্ট ঔষধি আছে বহুত পেলাইছে ইয়াতে এইখানে আছে এতিয়া কিন্তু দেখাব নোৱাৰে এইখানে বহুত পেলাইছে বিনা আধা খেদাইছে এইটো চাগে আমাৰ চিঙে মানে অলপ ক্ষতি হৈছে যি হৈছে আৰু মানে কাৰণ মই হাৰ মানছোঁ মানে যিটো অলপ মানে ময়ো মানে হাতখন ধোৱা গৈছে মানে হাতখন মানে ডিমাটো ধোৱা গৈছে সেইকাৰণে এতিয়া মই এটা খাব ৰেডি হৈছোঁ এতিয়া কেমেৰাটো আমাৰ চিঙত দি দিলোঁ নকওঁ মই হাতখন 3বাৰ ধুইছোঁ তিনিবাৰ দিছে তো মই সেই নকৰোঁ এতিয়া আমাৰ চিঙত কেমেৰাটো দি কেনে মই খাওঁ অন কেমেৰা আচ্ছা ইমানে ভাঙি এইটো এতিয়া গাইছ কণীটো আমাৰ খাব বৰ্তমান দে খা আধা ফেলি দু পচে ভাঙাতে দে খা দিগিলি দিক হ'ব কেম্পাটো দে কেম্পাটো দিয়ে কেনে আৰু মোৰ লগত খেলা খেলে আমি তিনিজন আছিলোঁ মাজতে খেলাৰ মাজতে আমাৰ লম্বুদা ওলাই গৈছে খেলাৰ মাজতে খেলা শেষে নাই ষ্টাৰ্ট হৈছিল মাত্ৰ ষ্টাৰ্ট হৈ কিনে 3 মিনিটমান গৈছে তেতিয়া ওলাই আহিছে মানে মানুহ এটা যাই কিনে কিবা কৈ গৈছে কতে লাজ পাইছে লাজত মানে ওলাই গুচি আহিছে তাৰপিছত আমাৰ চিংদা কিবা এটা ক'ব বোলে চিংদা চিংদা আমাৰ মানে এইটো কৰি আছে সেইটো কাৰণে আহিছে দে কওক কি ক'বা যেহেতু উইনাৰটো মই যে অলপ মোৰ মনটো অলপ বেলেগ ভাল লাগিছে কিন্তু মই উইনাৰটো হৈছোঁ ইমান ভাল উইনাৰ সেইটো উইনাৰ বুলি নকয় গাইছ সেইটো ডাইৰেক্ট চিটিং কৰা বুলি কয় হ'ব হাৰি চাৰি উঠি গম হাৰা আপোনালোকে ক্লিপটো লাগে দিম আৰু মই একবাৰ য'ত মানে চিটিং কৰিছিল হাতো দিছে লগতে ডিমাটোও দিছে এই আমাৰ লম্বুদা জানে বাকী লম্বুদা কিন্তু মালটো বেলেগ দেই মালটো হাতটো চাওক একবাৰ দেখিলোঁ চটকে গুচি যায় হাত দুখন তো গাইছ আজি ভিডিঅ'টো ক্লিয়াৰ আছে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব তো আজি ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰিলোঁ